Di kayak gitu. ইয়াৰে বুলি কৈছিল আইনী যদি মানে হেৰি সেই ল'ৰাই মানুহখিনি যদি বেল নোপোৱাৰ কাৰণে যদি কিবা আইনী সাহায্য লাগে সেইখিনি মই বিনা পইচা আপোনালোকক কৰাই দিম। আৰু ২ নম্বৰ কথা, মই আপোনাৰ আমাৰ বাঘ হাজৰিকা ঐক্য মঞ্চ যিটো আমাৰ সংগঠন আছে, বাঘ হাজৰিকা ঐক্য মঞ্চ, হয়, তাৰে মই ৰাজ্যিক ষ্টেটৰ মানে প্ৰেচিডেণ্ট আৰু মোৰ ঘৰ বেছি দূৰত নহয়, হাজোতে হয়। বাকী আমাৰ এইখিনি গোটেই তামোলপুৰৰ ল'ৰাও আছে ইয়াতে। আমাৰ তামোলপুৰৰ ল'ৰা গোটেইখিনি আমাৰ তামোলপুৰৰ ল'ৰা। খবৰটো আমি অতি দুখিত খুৰা, আমাৰ ওচৰৰে ল'ৰা এজন তেজল ডেকা এজন এনেকুৱা আহিলে আপোনাক তেওঁলোকে 20 আগষ্টৰ তাৰিখে আমাৰ ল'ৰাজনৰ নাতিজনৰ নাম অভিষেক আৰু 4জন মানুহ আজিলৈকে তেওঁলোকে এনেকৈ ফুৰি ফুৰি যায় একেবাৰে কণ্ট্ৰল কৰাই দিয়ে একেলগে বগামাটিৰ পৰা সুন্দৰপুৰ ঘূৰি বগামাটিৰ পৰা ঘূৰি আহি বাঙালীপাৰা চক ঘূৰি গ'ল। বাঙালীপাৰা চকৰ পৰা কিছু আঁতৰত 2 কিলোমিটাৰমান হ'ব। তাতে কি কৰা আছে, সেইটো এটা ত্ৰিপুৰী, তাতে এখন দোকান আৰু এখন ই ৰিক্সাখনে ৰাস্তাটো ব্লক কৰিছে। এই ই ৰিক্সাখন বচাবলৈ যাওঁতে মানে দোকানখন নেদুৱাই দোকানখনত দোকানখনৰ বাৰান্দাৰ এটা যাব ৰঙিয়া বাঘা চাৰিআলি হাজো চব ঠাইত হৈছে। আমি এটা সাংগঠনিক হেৰিৰ পৰা বাঘ হাজৰিকা ঐক্য মঞ্চ আমাৰ তাতে তেজল ডেকা এনেকুৱা হ'লে সকলো আমাৰ মানে শান্তি নাপায়, একপাত সুবিধা আহিব নাপায়, আমাৰ নিজৰ বিশেষকৈ এইটোৰ ওপৰত মই ভিডিঅ' কৰিয়ে থাকোঁ। আপোনালোকে হয়তো এতিয়া ধৰিব পৰা নাই, মই প্ৰায় নিউজতে এইটোৰ টপিকৰ ওপৰত মই আজি 2 মাহ আগতেও ভিডিঅ' কৰিছোঁ। মই এই অভিনীলৰ যেতিয়া হৈছিল তেতিয়াও মই তাৰে লগতো মই এই ভিডিঅ' কৰিছিলোঁ। নগাঁৱত যে হৈছিল তেতিয়াও মই ভিডিঅ' কৰিছিলোঁ। গতিকে এই বস্তুটো আমাৰ ৰোধ কৰিব লাগে, এনেকুৱা হৈ থাকিব নালাগে আৰু খিলঞ্জীয়াৰ ওপৰত আমাৰ খিলঞ্জীয়া ল'ৰা এজন আচ্ছা, মই এডভকেট হয় গুৱাহাটী হাইকোৰ্টত, আৰু মই আপোনাৰ এটা সংগঠনৰ হেৰি হয়, প্ৰেচিডেণ্ট হয় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ। মোৰ মানে কথা হৈছে কি, যদি আপোনালোকক কিবা আইনীভাৱে যদি সিহঁতে বেল নোপোৱাৰ কাৰণে যদি কিবা সাহাৰ্য মানে হাইকোৰ্টত যদি কিবা পিটিশ্যন দিব লাগে, মই সেইটো মোৰ ফালৰ পৰা মই কৰাই দিম। যদি লাগে আপোনালোকে যদি বিচাৰিছে, চামিউলৰ এই এক্সিডেণ্টটো আপোনালোকে চাগে নিউজত পাইছিলে, এটা যে নন্দিনী কাশ্যপৰ যে, তাৰে গোটেইখিনি মই কৰিছোঁ। মানে সেই পৰিয়ালটোকো মই বিনা হেৰিত মই ছোৱালীক মই সেইদিনাও মই বেলটো ৰিজেক্ট কৰাইছোঁ। সম্পূৰ্ণ বিনামূলীয়াভাৱে হেৰি কৰিম, আপোনালোকে যোগাযোগ কৰিলে হ'ল আমাৰ লগত। মানে এখেতৰ অভিষেকৰ মানে আত্মাৰ শান্তিৰ কাৰণে পানী বকল দিম। আচ্ছা, হয়, কথা খুন্দা মাৰিলে, খুন্দা মাৰাৰ লগে লগে আমাৰ আপুনি অটো লগত তেতিয়া আমাৰ অভিষেকে চালকৰ আপোনালোক আছিল, অভিষেকে চন্দ্ৰপুৰ ফিৰিকেৰে ওলাই আহি গাড়ীখন নিৰীক্ষণ কৰিছে মাত্ৰ।
এই খুন্দা মাৰিলে খুন্দা মাৰাৰ লগে লগে তাতে দোকানত থকা আৰু দোকানদাৰ হাল্লা কৰি খেদি অভিষেকে এখনত থাকিব লাগিছিল, ড্ৰাইভাৰৰ এখনখন থাকিব লাগিছিল, কিন্তু তেওঁৰ সেইটো মগজু নেখেলিলে চাংগ্ৰুপেৰে ওলাই আহি তেওঁ নিজৰ গাড়ীখন অকণমান নিৰীক্ষণ কৰিলে, কি খুন্দালোঁ মই, কি হ'ল, কি গৈছে। তৎমুহূৰ্ততে তাৰমানে চাৰিওফালৰ পৰা হিংস্ৰ কিছুমান জন্তু বুলিয়ে ক'ব লাগিব। জন্তুই বুলি ক'ব লাগিব, জন্তু বুলি ক'ব লাগিব এইসকল। অমানৱীয় চিন্তাধাৰা লোকে আহি তেওঁক ঘেৰি ধৰি মানে জধে মধে মাৰপিট কৰি কিল ঘচা সেইবিলাক কৰিব লাগে। মৰেল পুলিচিং হয়, মৰেল পুলিচ মৰেল পুলিচ। এতিয়া আমাৰ গাড়ীত থকা তেওঁৰ 4গৰাকী বন্ধু মানে অশেষ চেষ্টা কৰিও সি মানে দৰ্জা খুলিবলৈ সক্ষম নহ'ল। মানুহ যেতিয়া বেছি হ'ল তাত তেতিয়া তেওঁলোকে যিসকলে নেকি হিংস্ৰ আছিল তেওঁলোকে এটা পৰিকল্পনা কৰিলে, ইয়াত এনেকৈ মাৰিলে আজিকালি তেওঁৰ চব হেৰি হৈ যাব, ভিডিঅ' হৈ যাব। তেওঁক 150 ফুট আছিল নেকি, 50-60 ফুট। 150-60 ফুট হেৰি তেওঁলোকে এনেকৈ চাই আছেতো মাৰধৰ কৰাটো 4গৰাকী বন্ধুৱে। গতিকে 4গৰাকী বন্ধুৱে হয়তো ভিডিঅ' কৰিব পাৰে বুলি তেওঁক তাৰ পৰা আঁতৰাই এই 150 কিমান ফুট দূৰত আৰু বাকীবিলাকে কি কৰিলে মানে চব দৰ্জা খোলাৰ কাৰণে আপুনি হেৰি কৰি তাৰপিছত সেইফালে তেওঁক মাৰ ধৰ কৰি তেওঁ মানে মায়ে পানী দেউতা পানী হৈ ঘৰ পৰাই তেওঁ মুমূৰ্ষ অৱস্থাতে পেলাই থৈ আহি তেওঁলোকে গাড়ীখনৰ ওচৰলৈ আহি তেওঁলোকে ক'লে যে আমাৰ বন্ধু অভিষেক ক'ত। তেতিয়া তেওঁলোকে ক'লে যে এটা শেষ কৰিলোঁ, এতিয়া তোমালোকৰ পাল, এইবাৰ তোমালোকৰ পাল। এইবুলি তেওঁলোকক মানে হেৰি কৰি সদায় মতে ঘচা কিল চৰ যাক যেনেকৈ পাৰে 4গৰাকী দুজন লোক আছিল, দুজন লোকে কোনোবাই আৰক্ষী চকী একদম লেয়াৰ আছিল, কেৱল গহপুৰ আৰক্ষী চকী আৰু গহপুৰ লগে লগে বুলি ক'ব নোখোজো আৰু অলপ পলমকৈ হ'লেও তাত উপস্থিত হয় তেওঁৰ 4গৰাকী বন্ধুক মানে ৰাইজৰ কবলৰ পৰা টনাজৰা কৰি ৰাইজের একফালে তানে পুলিশ একফালে আনকি এই উদ্ধাৰ কৰা সময়ত আমাৰ নিজৰ গাড়ীখনত অভিষেকৰ মুমূৰ্ষ অৱস্থাৰ যিটো হেৰি সেইটো উদ্ধাৰ কৰি থানালৈ লৈ আহি চিকিৎসা যিমান সময়ত হ'ব লাগিছিল আৰু যেনে ধৰণৰ তাত ব্যৱস্থা থাকিব লাগিছিল একোইনা 5 মান বজাত ই খবৰটো পায়। তেতিয়া ঠিক এনেকুৱা সময়ৰ অলপ আগত আনুমানিক বুলি কৈছোঁ, আনুমানিক ততাতৈকে তেওঁ তালৈ গুচি যায়। অৱস্থাটো দেখি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে, কিন্তু চিকিৎসালয়ত তাত কি ব্যৱস্থা আছে একো ব্যৱস্থা নাই। অৱস্থাতে তেওঁ লৈ আহিল এম্বুলেঞ্চৰ জেগাত নাই, কোনোবা হৰিচিঙাৰ নাকৰ পৰা হায়াৰ কৰি আনি এম্বুলেঞ্চেৰে লৈ আহিল। কিন্তু তেতিয়ালৈকে তেওঁৰ মোটামুটি সংকটজনক অৱস্থা আৰু এনেকৈ আমাৰ দূৰমুখেৰে গহপুৰৰ পৰা এনেকৈ ঘূৰি আমাৰ দূৰমুখেৰে ৰঙিয়া যাওঁতে তুলসীবাৰী পাৰ এইফালেৰেই গৈছে এম্বুলেঞ্চেৰে খুব জোৰেৰে আহিল। কিন্তু কথা হ'ল কি তেওঁলোকৰ এই ডিৰেকশ্যনটোও ভুল হ'ল। সিহঁতে এইফালে গৈছিল বাঙালীপাৰা হয় নাগৰিজুলি হয়, য'ত নেকি 20 মিনিটত আমাৰ এইখিনি পায়। আচ্ছা, এই মানুহখিনিক এৰেষ্ট কৰিছেনে? গোটেইখিনি কোনো কৰা নাই, এটাও কৰা নাই। এতিয়া সেইখিনি হ'ল আমি 21 তাৰিখে এজাহাৰখন দিলোঁ। এজাহাৰখন দিয়াৰ পাছত আমাৰ 24 তাৰিখে সেইখন হেৰি হ'ল ৰেজিষ্টাৰ হ'ল। এইখিনিৰ ভিতৰতে কিমান তাৰিখে দিলে? আমি 21 তাৰিখে 21 তাৰিখে দিলে, 24 তাৰিখে 24 তাৰিখে তাৰপিছত 24 তাৰিখে ৰেজিষ্টাৰ হোৱাৰ পাছত আমাৰ মোক হেৰি ফোন এটা কৰিলে, এয়া সেইটো হ'ল গৰেশ্বৰ আৰক্ষী তাৰ পৰা থানালৈ গ'ল, এইটো আইচিত আছিল। তেওঁ ফোন কৰিলে, ফোন কৰাৰ যিটো মানে হেৰি একদম ৰহস্যজনক। তেওঁ ক'লে যে আপোনালোকৰ কেছটো আমি ৰেজিষ্টাৰ কৰিলোঁ, কিন্তু কেছটো দেখোন আপোনালোকে লিখাৰ দৰে নহয়, ওলোটা দেখোন। কেছটো আপোনালোকে যেনেধৰণে মই বৰ্ণনাখিনি যিখিনি লিখিছোঁ সেই বৰ্ণনা মতে বোলে নহয়, তাৰ বোলে ওলোটাহে। বোলে কি ওলোটা হ'ল?
মই কি আপুনি কি অলতা হ'ল এইটো কিন্তু কোনে ফোন কৰিছিলে আপোনাক? কোনে ফোন কৰিছিলে তেখেতৰ শুভ নামটো জানে নেকি? মই নামটো এতিয়ালৈকে হেৰি লোৱা নাই কিন্তু তেখেত আই চি আছিল নে কোন আছিলে গুৰেশ্বৰ? গুৰেশ্বৰ আইছে নহয় মানে অচি তাৰপিছত মজুমদাৰ মই নামটো নাজানো তেওঁ এনেকৈ কোৱাত মই ক'লোঁ যে আপুনি কি আমাৰ আছামী পক্ষক ভুল দেখিছে শুদ্ধ দেখিছে আৰু এই ফৰিয়াদী পক্ষক হেৰি দেখিছে ভুল দেখিছে কি কৈছে আপুনি কাৰ হেৰিত আপুনি কথা কৈছে আপুনি মানুহ চিনি পোৱা নাই জ্বলি যাব কিন্তু বুলি কৈছোঁ কিয় ধমকি দিছে মই যে জ্বলি যাব আমাৰ ইয়াতো মানুহ আছে কি বুলি কয় নহয় মানে আপুনি সেই কথা নক'বই একদম জ্বলি যাব তেতিয়া তেওঁ ক'লে হ'ব এইখিনি দেখা তাৰপাছত আমি সাক্ষীৰ হেৰিৰ কাৰণে নিয়াৰ নিলোঁ স্বাস্থ্য পৰীক্ষাৰ কাৰণে সেইখিনি আই চিত নিলোঁ কিন্তু মাজত কিবা কি এটা মেৰ কোনো এজন লোককে তেওঁলোকে কৰিলে এতিয়াও কৰা নাই এতিয়াও কৰা নাই এতিয়াও নকৰা কাৰণটো মই কৈ আছোঁ এতিয়া কৰা নাই আমি বিভিন্ন সংগঠনৰ তৰফৰ পৰা তামোলপুৰ মানে হেৰি আমাৰ এছ পিৰ পৰা আৰম্ভ কৰি ডি চিৰ পৰা ইলেক্ট্ৰনিক মিডিয়া আহিল সিদিনাখন আমাৰ আহিল হেৰি প্ৰমোদ বড়ো ডাঙৰীয়া আহিল তাৰপিছত জলেন জয়মতী ডাঙৰীয়া আহিল তেওঁলোকক কোৱা হ'ল যে কিয় এতিয়ালৈকে হেৰি কৰা হোৱা নাই আৰু এইটো সজৰে একদম হেৰি ছ'চিয়েল মিডিয়া ইলেক্ট্ৰনিক মিডিয়া গোটেইখিনি প্ৰচাৰ হ'ল আৰু এই কথাটো গৈ হেৰি পালে চিফ মিনিষ্টাৰৰ কাম কৰিল আৰু চিফ মিনিষ্টাৰে মোৰ পষ্টটো মোটামুটি 1500মান শ্বেয়াৰ হৈছিল মই এটা পষ্ট কৰিছোঁ লগে লগে আচ্ছা আচ্ছা 1500মান শ্বেয়াৰ ভিডিঅ' বনাইছিল ছাৰে এটা ময়ো এটা আপোনালোকৰ অঁ এনেকুৱা মডেল পুলিচিং কিমান দিন চলি থাকিব সেইটো হেৰিত লৈ মই নিজে এটা ছাৰে এটা নিজে ভিডিঅ' বনাইছিলে এইটো বৰ বঢ়িয়া কথা তাৰপিছত মুখ্যমন্ত্ৰী কি ক'লে মহোদয় কি ক'লে মুখ্যমন্ত্ৰী মহোদয় ৰবিবাৰে তেওঁলোকে হেৰি কৰিছে 24 তাৰিখে কেছটো ৰেজিষ্টাৰ কৰিছে গড়েশ্বৰ PS কেছ নম্বৰ US 1031 GNS ফটো মাৰিলে নহ'ব নাম্বাৰটো লাগে কেছ নম্বৰটো লাগে এইখিনি যেতিয়া এতিয়ালৈকে এৰেষ্ট কৰা নাই নেকি বহুল প্ৰচাৰ হ'ল মই কৈ আছোঁ কথাখিনি বহুল প্ৰচাৰ যেতিয়া হ'ল তেতিয়া তাতে সাংবাদিকে আমাৰ মুখ্যমন্ত্ৰী ছাৰক সুধিলে যে তামোলপুৰ যেনেকুৱা ধৰণৰ ঘটনা হৈ আছে তেখেতে ক'লে যে মই ঘটনাটো শুনিছোঁ মই তদন্তৰ ব্যৱস্থাটো কৰিম আৰু লগে লগে SP আৰু DC লৈকে যেতিয়া ফোন কৰিলে সিদিনাই 24 তাৰিখৰ কথাটো কৈছোঁ 24 তাৰিখে লগে লগে সন্ধিয়া বহি আমাৰ এই ঘটনাৰ এটা এনকুৱাৰী কমিটি কৰিলে আৰু তাৰে হেৰি হ'ল গড়েশ্বৰ ৰাজহ চক্ৰৰ বিষয়া তৃণালী তাইক তেওঁ মিনিষ্টাৰ পাৱাৰ দি পেলাই তেওঁ এনকুৱাৰী কমিটি এটা গঠন কৰিলে এনকুৱাৰী কমিটি যেতিয়াই গঠন কৰিল সিদিনাৰ পৰা আৰু এই এৰেষ্ট কিবা কিবি সিদিনাৰ পৰা ষ্টপ এতিয়া মেডামে হেৰি কৰি আছে সাক্ষ্য গ্ৰহণ কেতিয়াবাই হ'ল এতিয়া শুনানি গ্ৰহণ কৰি আছে নাই এৰেষ্ট কৰিলে নে নাই এৰেষ্ট কৰা নাই কি কথা এৰেষ্ট নকৰাৰ এই তাতেইতো এজাহাৰখন তেখেতকতো মাৰপিট কৰা ভিডিঅ' ভাইৰেল হৈছিলে এজাহাৰখন পায়ো তেওঁলোকে 24 তাৰিখেহে আমাৰ এজাহাৰখন কি কৰিলে এতিয়ালৈকে এৰেষ্ট এটাও কৰা নাই। এটা কথা ক'ব এতিয়ালৈকে কি গৈছোঁ এইটো শুনানি হ'ল এইটো কি এনেকুৱা আমি এটা কথা বুজি নাপালোঁ তেখেতক যিটো মাৰপিট কৰিছিলে ভিডিঅ'টো ভাইৰেল হৈছিলে কৈছে ভিডিঅ'টোতো প্ৰত্যক্ষ কৰিছে ভিডিঅ'ত প্ৰত্যক্ষ কৰিবলৈ কিমান 750 ধাৰা নে কিমান ধাৰা আপোনাৰ ছেকশ্যনত এনেই তেওঁলোকে এৰেষ্ট হ'ব লাগে মডেল পুলিচিং মোবাইল হেডলাইনচিং নকৰিলে এইটো কেনেকুৱা নকৰিলে মানে কি আজি পৰ্যন্ত হয়নে এজনকো ভোট পোচৰ কাৰণে